তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো অ গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে খাবতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে খাবতো বুকুতে তুমি নজনাকৈ ৰ'ব ৰাইজ অকণমান আহি লওক তুমি আৰু গাই দিবাচোন তোমাৰ পাৰ্টটো দেই তেনেকৈ হ'ব 1 2 3 তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো তুমি নজনাকৈ এটি সপোন ৰচিছো তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো অ গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে খাবতো বুকুতে গোপনে গোপনে ভালে পাওঁ তোমাকে সপোনে সঘনে খাবতো বুকুতে তুমি নজনাকৈ কোৱা নমস্কাৰ মই চলেন বৰগোহাঁই 2 বছৰ বিৰতিৰ পিছত আকৌ এটি এলবাম কৰিবলৈ চেষ্টা কৰিছোঁ অলপ বেলেগ ধৰণে কৰিব বিচাৰিছোঁ চেষ্টাহে কৰিছোঁ মাথোন যিহেতু 2 বছৰ লকডাউনৰ কাৰণে গান সংগীতটোৰ চৰ্চাৰ পৰা আঁতৰিয়ে গৈছিলোঁ তথাপি এবাৰ অলপ আশাৰ ৰেঙনি দেখি আকৌ ওলোট দিছোঁ আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু মোৰ দাদা লক্ষিতা খুব ধুনীয়াকৈ মিউজিকটো কৰিছে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ লক্ষিতা খুব ভাল লাগিছে মিউজিকটো অলপ বস্তুটো হেৰি হৈছে আংকমন হৈছে খুব ধুনীয়া লাগিছে আৰু মোৰ লগতে মোৰ এবাৰ ভণ্টিও আছে ৰবি বৰুৱা তাই কিবা এটা ক'ব তাই নমস্কাৰ মই এতিয়া উপস্থিত আছোঁ গম পাইছে চাগে আমাৰ লক্ষিদাৰ ষ্টুডিঅ' চাউণ্ড ষ্টুডিঅ' বহুত দিনৰ অপেক্ষাত গীত এটি গাব লৈছোঁ শৈলেন্দ্ৰাৰ লগত কিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু আপোনালোকে সকলোৱে আঁকোৱালি ল'ব এইটো মাহতে চাগে উমটি দিব আৰু আমাৰ লক্ষিদা মিউজিক কৰিছে লক্ষিদা আপোনালোকে চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব ইমানেই আৰু তেতিয়াহ'লে আমি গীতটোৰ মাজলৈ অকণমান যাওঁ তুমি এই হেৰি পাৰ্টটো গাই দিয়া প্ৰথম ষ্টাৰ্টিং কোৰাছ পাৰ্টটো গাবালি পাৰ্ট গাবা 2 বেছি নুশুনা অলপ অলপ শুনাইছোঁ এছে গতিকে লক্ষিতাকো দশামান ক'বলৈ মই অনুৰোধ কৰিছোঁ দশা ক'ব লাগে লক্ষিতা নমস্কাৰ মই লক্ষীৰঞ্জন আজি পুনৰ এটি নতুন গীত লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আমাৰ মাজত আছে ঢলাৰ পৰা আহিছে মৰমৰ ভাইটি চলেন আৰু ভণ্টি ৰূপী আছে লগতে আৰু এগৰাকী ভণ্টি ইউটিউবাৰ যি কি নহওক ইমান তেওঁলোকে মনত আশা লৈ সপোন লৈ আমাৰ ষ্টুডিঅ' মজিয়ে পাইছেহি আমি চেষ্টা কৰিছোঁ গীতটো মোৰ লগতে মোৰ বন্ধু নীলিমে সুন্দৰকৈ সংগীত কৰিছে আমি দুজনে মিলি কৰিছোঁ এতিয়া কথা হ'ল আজি গীতটো সুন্দৰকৈ বাণী মন্থন কৰিলোঁ তাৰে অকণমান আপোনালোকক শুনাওঁ বুলি আমি লাইভ ছেশ্যনটো আহিলোঁ গানটো আটাইতকৈ মোৰ ভাল লগা পাৰ্টটো মই পুনৰ ৰেকৰ্ড কৰিছোঁ তেনেকৈ আপোনালোকক শুনাব খুজিছোঁ শুনিছোঁ আৰু
চলি থকা লাইফটোক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, নতুন প্ৰজন্মৰ নতুন শিল্পীক আপোনালোকে উৎসাহ দিয়ক, আশীৰ্বাদ কৰক। মই সদায় তাকে আপোনালোকৰ ওচৰত অনুৰোধ জনাই আহিছোঁ। আৰু নতুন শিল্পীসকলক আমাৰ চিনাকি কৰি দিয়াই আমাৰ মুখ্য উদ্দেশ্য। শুনক এই গানটো আটাইতকৈ ভাল লগা পাৰ্টটো এইটো। তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো, তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো। অ গোপনে গোপনে ভালে পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতে। গোপনে গোপনে ভালে পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতে, তুমি নজনাকৈ। এটি সুন্দৰ বিহুৰীয়া গীত মৰমৰ ভাইটি চলেনে সুন্দৰকৈ নিজে লিখিছে, গাইছে, আৰু লগতে ৰুবিয়ে সুন্দৰকৈ গাইছে। গীতটোৰ বহাগ বিহুৰ স্পেচিয়েলি আমি এইটো আপোনালোকৰ মাজত আগবঢ়াই দিম। আৰু 2-3 মাহৰ পিছত আমাৰ লাইভটো আজি এইটো কাৰণে কৰিছোঁ যে চিনাকি কৰি দিবলৈ আপোনালোকক এটি গীত, নতুন গীত। এলবামৰ নাম কি হ'ব? হিয়াৰ ফুলনি। হিয়াৰ ফুলনি। সুন্দৰ এটি নাম বাচিছা। যি কি নহওক, চলি থকা লাইভটোক পুনৰবাৰ কৈছোঁ আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু দুটা কথা কওঁ। নিশ্চয় কিবা এটা কওঁ। এই চেগতে মই আকৌ এবাৰ লক্ষীদালে অন্তৰ ফালৰ পৰা মোৰ অশেষ ধন্যবাদ দিছোঁ। খুব ভাল লাগিছে মিউজিকটো, আচলতে অলপ আনকমন হৈছে, অলপ বেলেগ প্ৰক্ৰিয়াৰ অলপ মিউজিকটো খুব ভাল লাগিছে। আৰু এই চেগতে ভাইটি মোৰ ডিব্ৰুগড়ৰে বিজয় সংগীত ভাইটিয়ে লিখি দিছে। মোৰ দাদাই শদিয়াৰ ধৰ্মজিৎ বুঢ়াগোহাঁই, তেখেতেও গানটি সুন্দৰকৈ লিখি দিছে। আৰু লগতে মই নিজে গানটো সাল সলনি কৰি অলপ নিজে নতুনত্ব সজাবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি কি হৈছে, এতিয়া আপোনালোকৰ মৰম চেনেহ সঁহাৰি পালে আগলৈ যাতে নতুন নতুন গানৰ সোৱাদ দিব পাৰোঁ, তাকে আপোনালোকৰ ফালৰ পৰা মই আকৌ এবাৰ টানিও অনুৰোধ কৰিছোঁ। যিহেতু সংগীতটো হেৰাই গৈছিলে 2 বছৰ দিন ধৰি, আকৌ এবাৰ আশাৰ ৰেঙনি দেখি আকৌ আগবাঢ়িছোঁ। তো গতিকে মই বিশেষ নকওঁ। আৰু লগতে ষ্টুডিঅ' চান্দ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব। এই গৈ মই আপোনালোকৰ আগত অনুৰোধ জনাইছোঁ। আৰু খুব সোনকালে আমি গীতটো ৰিলিজ কৰিম, এই মাহতে ৰিলিজ কৰিম। ষ্টুডিঅ' চান্দ ইউটিউবৰ পৰা ষ্টুডিঅ' চান্দ হ'ব। ষ্টুডিঅ' চান্দ ইউটিউব চেনেলটোৰ পৰা আমি সোনকালে মুক্তি দিম, তাকে কৈছোঁ। ধন্যবাদ। পুনৰ গীতটোৰ মাজতে গৈছোঁ, আপোনালোকে ইমানখিনি দৰ্শক আমাৰ লগত সংযোগ কৰিছে। ৰুবিয়ে এটা খুব সুন্দৰকৈ গাইছে, আৰু আমাৰ ষ্টুডিঅ'ৰ এজন মুখ্য সদস্য, সংগীত পৰিচালক, সংগীত প্ৰডিউচাৰ তেখেত। এতিয়া আমি কাম বহুত বাকী আছে মিউজিকৰ। মোৰ বন্ধু ডক্টৰ নীলিমেও বহুত লাগি দিছে গীতটোৰ ক্ষেত্ৰত, আমি কৰিম। তাৰে এটা পাৰ্ট শুনক, তাই গাইছে খুব সুন্দৰকৈ। এইখন কিন্তু মই লিখিছোঁ দেই। হয়, মই এই তেখেতে কৈছোঁ এই পাৰ্টটো একচুৱেলি লক্ষীদাক ইনষ্টেণ্ট আজিয়ে কথাখিনি লিখি উলিয়াইছে আৰু ইনষ্টেণ্ট সুৰ কৰি উলিয়াইছে লক্ষীদাই। তাৰ কাৰণে মই আকৌ অকবাৰ ধন্যবাদ যাচিছোঁ। আৰু ইয়াৰ মাজত থাকি গৈছে ভণ্টি আমাৰ আহিছে, বাৰে বাৰে থাকি গৈছে। ভণ্টিৰ এটা চেনেল এটা আছে, ইউটিউব চেনেল এটা। ভণ্টি কি, ভণ্টি নিজে ক'ব। মোৰ মাইনা মেধি বুলি আছে, আপোনালোকে সকলোৱে চাব ভিডিঅ' বিলাক। মই ব্লগ বনাওঁ, তাৰ মাজতে নিজে পৰিৱেশন কৰা কিছুমান গীতো দিওঁ। ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, ভাল লাগিলে। ধন্যবাদ। ঠিক আছে। এইখিনি আমি এটা কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। আপোনালোকৰ ইমান সুন্দৰ সুন্দৰ কমেণ্ট দিছে, আপোনালোকক তাক বহুত বহুত ধন্যবাদ। মই পঢ়ি দিম বাৰু। আমাৰ এই চেষ্টাক আজি ঢলাৰ পৰা ভাইটিয়ে ভাল পাই আমাৰ মাজত আহি উপস্থিত হৈছেহি। আৰু এই লাইভটোৰ যোগেদি আৰু জনাইছোঁ, আমাৰ এই চেষ্টাক ভাল পায়
আজি গুৱাহাটী, চিপাঝাৰ, নলবাৰী, বৰপেটা, গোৱালপাৰা আৰু সুদূৰ বোম্বাইৰ পৰা আমালৈ কাম আহিছে। মোৰ ভণ্টিজনী আহি তাৰ গান কৰি গৈছে, তাই কিবা এটা ভাল পাইছে, আশা কৰিছে, চেষ্টা আমিও যে তাকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু আমাৰ এটা চেষ্টা থাকে, আমি যিমান পাৰোঁ কোনো গানৰ পাৰ্চেলিটি নকৰোঁ আচলতে। ঠিক তাই এটা ব্যতিক্ৰম ৰূপী এটা মিউজিকৰ পাৰ্টত মই ভাবিলোঁ যে ইয়াত লিৰিক্স অকণমান লিখি দিলে ভাল লাগিব, টিউন এটা কৰি দিওঁ বুলি। মোৰ বন্ধুৱে বজাইছিলে এটা মিউজিকেল পাৰ্ট, তাৰ ফলস্বৰূপে আজি সেইখন লিখি মই নিজে তাইক গৈ, সেইটো একচুৱেলি মিউজিকৰ পাৰ্ট একচুৱেলি এই পাৰ্টটো। বহুত ভাল লাগে, এনেকে সদায় আমি লগ পাই থাকিম আৰু নতুন নতুন প্ৰজন্মৰ শিল্পী আহিব। আমি দুজনী হেৰি কৰিম বুলি কৈ দিম, বিহু প্ৰগ্ৰাম তোমালোকে কৰিবা, আকৌ এওঁলোকক আপোনালোকে বিহুত মঞ্চৰ বাবে পাব। গীতটো পুনৰ অকণমান গৈছো, খুব ভাল লগা পাৰ্ট এটা শুনিছো। তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো, তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো। অ গোপনে গোপনে ভাল পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতে। গোপনে গোপনে ভাল পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতে। ইণ্ডাষ্ট্ৰি কি মানে গীতটি যেতিয়া মোক গাইড দিব আহিছিল, মোৰ এই পাৰ্টটো ভাল লাগে, মই গাইডটো মই নিজে গাইছিলো ন। কি বঢ়িয়া লিখিছে, আৰু গানটো এইটো শেষৰ অন্তৰত, তাৰমানে লাষ্ট ষ্টেঞ্জা হয় গীতটোৰ। আপোনালোকৰ একেবাৰে শেষৰ অন্তৰতে শুনাইছো আমি, আৰু প্ৰথমখিনি আপোনালোকে আমাৰ ইউটিউব চেনেলত পাব। কি ধুনীয়া গাইছে, কি ধুনীয়া লিখিছে, মোৰ ভাল লাগিছিল কাৰণে মই এইটোকে বাৰে বাৰে আপোনালোকক শুনাই আছো, আৰু মই নিজে গাইড গাইছিলো এইটো। তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো। চাই বৰ ধুনীয়া আছে দেখোন। তুমি নজনাকৈ লাইভ এনেই এইটো লগাইছো দেই, উইদাউট মিউজিক কোৱা। তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো, তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো। গোপনে গোপনে ভাল পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতে। গোপনে গোপনে ভাল পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতে। তুমি নজনাকৈ। ধন্যবাদ। বৰ সুন্দৰ কণ্ঠ ইয়াৰ, আপোনালোকে ভাল পাইছে নিশ্চয়। ভাল লাগিছে। আমাৰ চেণ্ট অডিঅ' ভিজনৰ এটা ইউটিউব চেনেল, লগতে আমাৰ ষ্টুডিঅ' এটা চেণ্ট অডিঅ'। আজি আমাৰ 3 বছৰ অতিক্ৰম কৰিলে, আৰু আমি খুব আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোকে ইমান মৰম দিছে, আৰু আপোনালোকৰ মৰম অবিহনে, আশীৰ্বাদ অবিহনে আমি আজি ভাইটিকা আমাৰ ওচৰত আহিলে নহ'লে। আজি হয়তো ঢলাৰ পৰা আহিছে, ভণ্টি আহিছে মাগুমৰ পৰা। গতিকে পইচাই কম আমি এনেকে ভাল কাম কৰিব চেষ্টা কৰিম যিমান পাৰোঁ, আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আৰু ইমান সুন্দৰকৈ কমেণ্ট কৰিছে সকলোকে এবাৰ পঢ়ি দিব চেষ্টা কৰিছোঁ দেই। বহুত মৌ মাইনা, অ'কে, থেংক ইউ, তুমি দিছা। তাৰপিছত ৰিপুঞ্জয় বৰাই দিছে, ভেৰি গুড, থেংক ইউ। সঞ্জুক্তা বৰুৱাই দিছে, ভাল লাগিছে চাই আছো, অ'কে, থেংক ইউ।
উজ্জ্বলদীপ বৰুৱাই চাই আছে, দুলেশ্বৰ চাই আছে, ভাল লাগিছে চাই আছো, অ'কে থেংক ইউ। ব্ৰিঞ্চি কুমাৰ বৰুৱাই চাই আছে, হেমকান্ত কৰ্মা, ৰক্ষিতাৰ মিউজিক অতুলনীয়, সংযুক্তা লিখিছে থেংক ইউ। সেভেন কলিতা, দুলাল দত্ত, বিকিৰাজ, হেমকান্ত কামান, লক্ষিতাৰ মিউজিক অতুলনীয়, সংযুক্তা, অ'কে থেংক ইউ বাইদেউ। দুলেশ্বৰ সোণোৱাল, সকলোকে ধন্যবাদ জনাইছো আপোনাক ইমান সুন্দৰ সুন্দৰ মতামত দিয়াৰ বাবে। আৰু চলি থকা লাইভ ছেশ্যনটোক যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউব চেনেলটোক সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু এই পেজটো যিটো আমি একাউণ্টৰ পৰা আমাৰ ফেচবুক পেজৰ পৰা লাইভ কৰিছো, তাক পেজটো সকলোৱে লাইক কৰিব, আমাৰ আহিবলগীয়া শিল্পীসকলক আপোনালোকক চিনাকি কৰি দিবলৈ। গতিকে আমি বেছি দেৰি নকৰোঁ আৰু মৰমৰ ভাইটিৰ আৰু ভণ্টিক আশীৰ্বাদ কৰিব। খুব সুন্দৰ এটি গীত, এলবামটোৰ নাম হ'ব হিয়াৰ ফুলনি। আৰু এইবাৰ বিহু মঞ্চত যদি আমাক পাবলৈ বিচাৰে, আমাৰ নম্বৰটো মই কৈ দিছোঁ, আপোনালোকে লিখি ল'ব। নাম্বাৰটো হৈছে 9954-884-700। আকৌ এবাৰ কৈছোঁ, 9954-884-700। আপোনালোকৰ বিহু মঞ্চত পাবলৈ এই নম্বৰত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। গতিকে গীতটো শুনাইছো আৰু আমি বিদায় লৈছো। তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো। তুমি নজনাকৈ এটি সপোন ৰচিছো, তুমি নেদেখাকৈ প্ৰেমৰ মালা গাঁঠিছো। অ' গোপনে গোপনে ভালে পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতাই। গোপনে গোপনে ভালে পাওঁ তোমাকে, সপোনে সঘনে খাবতো বুকুতাই। তুমি নজনাকৈ বিদায় দিওঁতে এইটো কোৱা। আকৌ এবাৰ ধন্যবাদ যাচিছোঁ। গানটো ষ্টুডিঅ' চান্দ, আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ গানটো অতি সোনকালে ষ্টুডিঅ' চান্দ ইউটিউব চেনেলৰ পৰা আমি মুক্তি দিম, এই মাহতে দিম। একেকৈ আজি আমাৰ লাইভ ছেশ্যনটো সামৰিব লৈছোঁ। লক্ষিতা আকৌ এবাৰ লক্ষিতালৈ ৰং বৈ বৈ ধন্যবাদ। খুব ধুনীয়া মিউজিক, অতুলনীয়, সঁচাকৈ অতুলনীয়, টোটেলি আনকমন হৈছে। যদিও বিহু নাই, মিউজিকৰ কাম বাকী আছে এতিয়া বহুতখিনি, আমি আৰু বহুতখিনি কাম আছে। 50% আছে, জাষ্ট ফ্ৰেমটো হৈছে। বহুত বজাব আছে, কিবা কিবি আৰু ভাঙি বজাব আছে। খুব ভাল লাগিছে ইমানখিনি। অ'কে, আৰু আছে আৰু লক্ষিতাই কৈছে সোমাব আৰু ৰাইজৰ সঁহাৰি, আশা, মৰম, আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আমি উঠি অহা প্ৰজন্ম, আপোনালোকৰ সহায় অবিহনে আমাৰ সংগীত আগনেবাঢ়ে। গতিকে আপোনালোকৰ সহায়, মৰম, আশীৰ্বাদ লাগিবই। আৰু যিসকলে আমাৰ লাইভ ছেশ্যন চাই আছে তেখেতলোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। ৰবি, তুমি ধন্যবাদ দি দিয়া ৰাইজক। শেষত আকৌ এবাৰ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আঁকোৱালি ল'ব তাৰে আশা কৰিলোঁ। ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্ট কৰিছে, কমেণ্টবিলাক মই অকণ পঢ়ি দিছোঁ। সত্য বৰা, দিব্যজ্যোতি বৰাগোহাঁই গীতটো সঁচাই বৰ ভাল লাগিছে, থেংক ইউ। আৰু নাইচ চং বাবলুল হকৰ, মিউজিক ভাল হৈছে। হৃদয়ানন্দ শইকীয়া, পল্লৱী হাজৰিকা দত্তই কৈছে সুন্দৰ কণ্ঠ তোমাৰ। বিজু চুতীয়া, দিব্যজ্যোতি বৰাগোহাঁই, পল্লৱী হাজৰিকা দত্ত, বলুৰক বহুত কমেণ্ট আহিছে, বহুত ভাল লাগিছে। একেলগতে ইমানখিনি কমেণ্ট পঢ়ি দিবলৈ অসুবিধা হ'ব, তাৰ বাবে আমি দুখিত। আৰু নহ'লে আমি পঢ়ি থাকিলে আপোনালোকে আমনি পাব যে। গতিকে সদৌ শেষত সকলোকে
পুনৰবাৰ সেৱা শ্ৰদ্ধা জনাই বিদায় লৈছোঁ যিমান পাৰে লাইভটো শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই বাই